হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া টিপছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। বন্ধুসকল, ৰেষ্টুৰেণ্ট শব্দটো শুনিলেই আমাৰ মনলৈ আহে কেৱল সুস্বাদু খাদ্য আৰু খাদ্য। আপোনালোকে হয়তো জীৱনত বহুতবাৰ ভিন ভিন ৰেষ্টুৰেণ্টলৈ গৈ আমেজ লৈছে তাৰ সুস্বাদু খাদ্যৰ। সচৰাচৰ আমি দৈনন্দিন জীৱনত দেখা বা খাদ্য গ্ৰহণ কৰা প্ৰায়বোৰ ৰেষ্টুৰেণ্টে দেখিবলৈ একে বা তাৰ খাদ্য সম্ভাৰৰ লগতে সা সুবিধাবোৰ প্ৰায় একেই হয়। কিন্তু পৃথিৱীৰ বিভিন্ন ঠাইত এনেকুৱা আচৰিত তথা অদ্ভুত ৰেষ্টুৰেণ্টো আছে যিবোৰৰ বিষয়ে আমি সপোনতো কল্পনা কৰিব নোৱাৰোঁ। যিবোৰ ৰেষ্টুৰেণ্টৰ পৰিৱেশ তথা কাৰুকাৰ্যবোৰৰ কথা শুনিলে আপোনালোকৰ চকু কঁপালত উঠাটো প্ৰায় নিশ্চিত। গতিকে আজিৰ এই ভিডিঅ'টোত এনেকুৱাই কেইখনমান অদ্ভুত আজব ৰেষ্টুৰেণ্টৰ কথা ক'ম, যিবোৰ জনাৰ পিছত আপুনিও হয়তো তাৰে কোনোবাখন ৰেষ্টুৰেণ্টত জীৱনত এবাৰ হ'লেও যাব বিচাৰিব আৰু হয়তো কোনোবাখনক দূৰৰ পৰাই নমস্কাৰ জনাব। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো টয়লেট ৰেষ্টুৰেণ্ট। আপোনাক যদি কোনোবাই টয়লেট এটাৰ ভিতৰত কিবা খাদ্য খোৱাৰ কথা কয় তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব বাৰু? আপুনি চাগে এনে কাম কৰাৰ কথা ভাবিবও নোৱাৰিব, কাৰণ টয়লেটৰ দৰে ঠাইত বস্তু খোৱাৰ কোনো পৰিৱেশ নাথাকে। কিন্তু আপুনি জানি আচৰিত হ'ব যে এইটো অদ্ভুত তথা আচৰিত থিমকি আগত ৰাখি পোনপ্ৰথমবাৰৰ বাবে টাইৱানত এখন ৰেষ্টুৰেণ্ট খোলা হ'ল, যাক মডাৰ্ণ টয়লেট ৰেষ্টুৰেণ্ট নামে জনা যায়। এই আচৰিত ৰেষ্টুৰেণ্টখনৰ কথা শুনিলে আপুনি আচৰিত নহৈ নোৱাৰিব, কিয়নো এই ৰেষ্টুৰেণ্টখনত প্ৰৱেশ কৰাৰ পিছত আপুনি এইটো কথা ভাবি বিপাঙত পৰিব যে আপুনি আহাৰ গ্ৰহণ কৰিবৰ বাবে এখন ৰেষ্টুৰেণ্টত সোমালে নে ভুলক্ৰমে কোনোবা টয়লেটৰ ভিতৰত সোমাই পালে। কাৰণ ইয়াত বহা আসনৰ পৰা আৰম্ভ কৰি খোৱা কাৰ্যৰ লগত জড়িত সকলো সামগ্ৰী আৰু ইয়াৰ চৌপাশ সকলো এটা মডাৰ্ণ বাথৰুমৰ আৰ্হি নিৰ্মাণ কৰা হৈছে, যিটো পৰিৱেশে আপোনাক এটা বাস্তৱ টয়লেটত ভোজন কৰাৰ অনুভৱ কৰা। অতিকৈ আচৰিত কথাটো হ'ল যে এই ৰেষ্টুৰেণ্টখনত উপলব্ধ কেইটামান খাদ্য ব্যঞ্জন দেখাত এনেকুৱা যে যিটো দেখিলে আপোনাৰ নিজৰ ঘৰৰ টয়লেটটোৰ কথা মনত নিশ্চয় পৰিব। টুইন ষ্টাৰ ৰেষ্টুৰেণ্ট। কোৱা হয় যে গোটেই বিশ্বতে এজন ব্যক্তিৰ অবিকল মুখমণ্ডলৰ 7জন ব্যক্তি থাকে। কিন্তু ভাবি চাওকচোন, আপুনি ধৰক এখন এনেকুৱা ঠাইত আছে য'ত চাৰিওফালে কেৱল দেখাত অবিকল অৰ্থাৎ টুইন লোকে ভৰি আছে, তেতিয়া বাৰু আপোনাৰ কেনে অনুভৱ হ'ব? এয়া সম্ভৱ হ'ব পাৰে। হয়, এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে ৰাছিয়াৰ মস্কো চহৰত, য'ত কেৱল টুইনছহে দেখা পাব। ইয়াত ৱেইটাৰকে আদি কৰি মেনেজাৰলৈকে সকলোবোৰ টুইনছেই দেখা পাব। সমগ্ৰ বিশ্বত এইখনেই একমাত্ৰ টুইন ৰেষ্টুৰেণ্ট। গতিকে নহয়নে ই আচৰিত? কেনিবেলিষ্টিক ৰেষ্টুৰেণ্ট। বন্ধুসকল, যদি আপোনাক কোনোবা এজন বন্ধুৱে কয় যে ব'ল আজি বহুত ভোক লাগিছে, এজন মানুহক কাটি খাওঁগৈ, তেতিয়া আপুনি বাৰু কি কৰিব? আপুনি নিশ্চয় সেই বন্ধুজন পাগল হোৱা বুলি ভাবিব আৰু তাৰ এনে কথা শুনি আপুনি চিন্তিত হৈ পৰিব। কিন্তু আপুনি বেছি আচৰিত হ'ব নালাগে, কিয়নো এনেকুৱা ঘটনা বৰ্তমান এই পৃথিৱীত এতিয়া সহজলভ্য। যদি এই কথাটো বিশ্বাস কৰিব পৰা নাই তেন্তে এই ছবিখন চাওক। এইখন হৈছে জাপানৰ কেনিবেলিষ্টিক ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখন এবিধ বিশেষ খাদ্যৰ বাবে গোটেই বিশ্বতে চৰ্চিত। সেই বিশেষ খাদ্যবিধ হ'ল এই ৰেষ্টুৰেণ্টখনৰ ডিনাৰ টেবুলত নগ্ন অৱস্থাত এজনী মহিলা শুৱাই থোৱা হয় আৰু ৰেষ্টুৰেণ্টখনত অহা যিকোনো গ্ৰাহকে সেই মহিলাগৰাকীৰ দেহৰ যিকোনো অংশ কাটি খাব পাৰে। কিন্তু আচৰিত নহ'ব বন্ধুসকল, এইটো সঁচা মানুহৰ শৰীৰ নহয়, এইটো আচলতে ৰেষ্টুৰেণ্টখনৰ এবিধ প্ৰধান খাদ্য, যিবোৰ এজনী মহিলাৰ শৰীৰৰ আকাৰত নিৰ্মাণ কৰি গ্ৰাহকক ভোজনৰ বাবে দিয়া হয়। আৰু অতিকৈ আচৰিত কথাটো হ'ল যে ইয়াৰে যিকোনো অংগ কাটিলে তেজৰ নিচিনাকৈ এবিধ ৰঙা পদাৰ্থ ওলায়, যাৰ বাবে ইয়াক এটা সঁচা মানুহৰ দেহ কাটি খোৱা যেন অনুভৱ হয়। ইটহা ৰেষ্টুৰেণ্ট। মালদ্বীপৰ ৰংগালীত অৱস্থিত এই ৰেষ্টুৰেণ্টখন সমুদ্ৰৰ মাজত পানী পৃষ্ঠৰ পৰা 5 মিটাৰ গভীৰতাত বিশেষ কাৰিকৰী কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰা হৈছে। ইয়াত আপুনি বহুতো সুস্বাদু আহাৰ গ্ৰহণৰ লগতে সাগৰতলীৰ মনোমোহা দৃশ্যও উপভোগ কৰিব পাৰিব, যিটো মনোৰম দৃশ্য আপুনি ভূপৃষ্ঠৰ কোনো এখন ৰেষ্টুৰেণ্টতে বিচাৰি নাপায়। আৰু এইটোৱে হৈছে ইটহা ৰেষ্টুৰেণ্টৰ মুখ্য আকৰ্ষণ। 2004 চনৰ মাৰ্চ মাহত শুভাৰম্ভ কৰা এই ৰেষ্টুৰেণ্টখনত একেলগে মাত্ৰ 14জন লোকে বহি আহাৰ গ্ৰহণ কৰিব পাৰে। এইখনেই হ'ল বিশ্বৰ সৰ্বপ্ৰথম আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্ট। ফিনলেণ্ড ৰেষ্টুৰেণ্ট। আপুনি যদি বেছি ঠাণ্ডা সহ্য কৰিব নোৱাৰে তেন্তে এইখন ৰেষ্টুৰেণ্টত যোৱা কথা আপুনি নভবাই ভাল, কিয়নো এইখন এখন এনেকুৱা ৰেষ্টুৰেণ্ট যাক সম্পূৰ্ণৰূপে বৰফেৰে নিৰ্মাণ কৰা হৈছে। এই ৰেষ্টুৰেণ্টখনৰ
আহাৰ খাবলৈ ব্যৱহাৰ কৰা বাচনকেইটাৰ বাহিৰে বাকী সকলোবোৰ বস্তুৱেই বৰফেৰে নিৰ্মিত। ইয়াৰ বহা আসন, টেবুল, আনকি ডেক'ৰেশ্যনৰ সামগ্ৰীবোৰ বৰফেৰে নিৰ্মিত। এই ৰেষ্টুৰেণ্টখনৰ বেৰবোৰো বৰফৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। বৰফেৰে নিৰ্মাণ কৰা সকলোবোৰ বস্তু নিজৰ আকাৰ ধৰি ৰাখিবলৈ ইয়াৰ তাপমান সদায় 5 ডিগ্ৰী চেলচিয়াছত ৰখা হয়, যাতে বস্তুবোৰৰ নিজৰ আকাৰ আৰু সুন্দৰতা অটুট থাকে। নেকেড ৰেষ্টুৰেণ্ট। আপোনালোকে হয়তো এই ৰেষ্টুৰেণ্টখনৰ নামটোৰ পৰাই অনুমান কৰিব পাৰিছে ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা হ'ব। হয়, এইখন এখন এনেকুৱা ৰেষ্টুৰেণ্ট য'ত কোনো মানুহকে কাপোৰ পিন্ধি সোমোৱাৰ অনুমতি দিয়া নহয়। গতিকে আপুনি জীৱনত কেতিয়াবা এনেকুৱা ৰেষ্টুৰেণ্টত যোৱাৰ কথা ভাবিবনে? হয়তো কেতিয়াও নাভাবে। কিন্তু লণ্ডনত থকা এই ৰেষ্টুৰেণ্টখন এই অদ্ভুত থিমটোৰ বাবে খুবেই জনপ্ৰিয়। ইয়াত অহা সকলো গ্ৰাহককে পিন্ধি অহা কাপোৰবোৰ বাহিৰতে খুলি আহিবলৈ কোৱা হয়। এই ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পৰিৱেশ একেবাৰে অন্ধকাৰ আৰু লগতে গ্ৰাহকক খোৱা বস্তুবোৰ চীনামাটিৰ পাত্ৰতহে যোগান ধৰা হয়। কাৰণ এই ৰেষ্টুৰেণ্টখনৰ মালিকজনৰ মতে তেওঁ এই অদ্ভুত থিমটোৰ জৰিয়তে সেই আদিম যুগৰ কথা জানিব বিচাৰিছে যেতিয়া ইলেক্ট্ৰিচিটি আৰু কাপোৰ দুয়োটাই নাছিল। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টোত উল্লেখ কৰা ৰেষ্টুৰেণ্ট কেইখনৰ ভিতৰত কোনখন বেছি ভাল লাগিল কমেণ্ট কৰি জনাব। লগতে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।